গাইজ মই অনুপ গাইজ ইয়াৰ আগতে এটা মই ভিডিঅ' বনাইছিলোঁ য'ত এই বাইকৰ আগৰ চকাটো খুলি থৈ দিছিলোঁ আৰু ইয়াৰ ঠাইত মই চাইকেলৰ চকাটো লগাই বাইকখন চলাইছিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই আপোনালোকে ভিডিঅ'টো চাই ল'ব, মই ডেছক্ৰিপশ্যনত লিংকটো থৈ দিম। গাইজ এতিয়া আজি মই কোনো বাইকত চাইকেলৰ চকা লগাই নচলাওঁ। আজি মই বাইকখনত যিমানবিলাক পাৰ্টছ আছে যেনে ধৰক টেংকিটো, চিটখন, চাইলেঞ্চাৰ, মিটাৰ, লাইট এইবিলাক চব খুলি দিম। খুলি দি বাইকখন দেখিবলৈ কেনেকুৱা হয় আৰু এনেকৈ মই বাইকখন চলাব চেষ্টা কৰিম। গাইজ আপোনালোকে যদি কেতিয়াবা ভাবিছিল বাইকখন খুলিলে কেনেকুৱা দেখিব, তো এই মোৰ ভিডিঅ'টোত চালে আপোনালোকে গম পাব যে বাইকখন কেনেকুৱা দেখি। এতিয়া আৰু এনেকৈ চলাই মই আপোনালোকক দেখুৱাম বাইকখন চলাবলৈ কেনেকুৱা লাগে। মই এই ভিডিঅ'টো চালে আপোনালোকে গম পাই যাব। তো গাইজ এতিয়া মই বাইকখন খোলা ষ্টাৰ্ট কৰিম, আপোনালোকে চাই থাকক। যিমানবিলাক পাৰ্টছ আছে চব খুলি দিম। খুলি দিয়াৰ পিছত বাইকখন দেখিবলৈ কেনেকুৱা হয় আপোনালোকক দেখাই আছোঁ। তো গাইজ এতিয়া প্ৰথমতে চিটখন খুলি লৈছোঁ। এতিয়া চিটখন খুলিলোঁ, এতিয়া এইটো খুলিম, এইটো কভাৰটো খুলিম। গাইজ এতিয়া চাওক, চাইলেঞ্চাৰ খুলি দিলোঁ। এইডাল চাওক চব যিমান আছে চাইলেঞ্চাৰ খুলি দিলোঁ। গাইজ এতিয়া বাইকখন খোলা সকলোখিনিয়ে হ'ল, কিন্তু টেংকিটো যিহেতু নাই, ইয়াত টেংকি নাই কাৰণে আমি বেলেগ টেংকি লগাব লাগিব। ইয়াৰ কাৰণে বেলেগ এটা যোগাৰ কৰি ৰাখিছোঁ এইটো বটলত। এই তেলটো কাৰণ গাড়ীখনক ফুয়েল দিবই লাগিব, তেল দিলেহে গাড়ীখন চলিব, যিহেতু চলাম গাড়ীখন, গতিকে ইয়াৰ কাৰণে এইটো যোগাৰ কৰি ৰাখিছোঁ। এইটো চাওক, ইয়াৰ পৰা এইটো আমি এক্সট্ৰা টেংকি বনাই ইয়াত তেলটো দিম গাড়ীখন চলাবৰ কাৰণে। এইটো লগাই দিলোঁ ইয়াত তেলৰ কানেকশ্যনত। তাৰপিছত বটলটো ইয়াত যিটো টেপ আছে এই টেপেদি ইয়াত এনেকৈ বান্ধি থ'ম।
বাইকখন খুলি চব শেষ হৈ গ'ল এতিয়া খুলি দিলোঁ কাম হৈ গ'ল এতিয়া বাইকখন ষ্টাৰ্ট হয়নে নহয় চাই আছোঁ এতিয়া এনেকৈ বহি চলাব পাৰিছে নহয় চাম এতিয়া ৰাভা ভাই চলাব বাইক আৰু মই পিছত বহি যাম আপোনালোকে চাই থাকক ৰাভা বাইকখন চলাওঁতে আগত খালি বহাতে বেছি প্ৰব্লেম দিছে বাকী একো প্ৰব্লেম দিয়া নাই আৰু আগত যিমানখিনি অলপ গভীৰ আছিল এতিয়া বাইকখন বহুত পাতল হৈছে এতিয়া মানে একদম শ্বৰ্ট পিকআপটো আৰু ভালকৈ লৈছে একদম পিকআপ দিলে একদম লগে লগে গুচি যায় একদম মানে একদম বতাহত উৰি যোৱাৰ নিচিনা লাগে বাছ চলাই এইখিনিয়ে পালোঁ গাইজ চাওকচোন বাইকখন ইমান কভাৰৰ সৈতে কেনেকুৱা দেখি কিন্তু একোৱে নাই চিষ্টেমটো খালি এটা ইঞ্জিন লাগি আছে দুটা চকা আৰু এই চেচিছটো বাকী একোৱেই নাই আৰু বাইকখন